Hey guys, welcome back to my YouTube channel और আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু ৰাহুল টিপছ এণ্ড ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আৰু ফাৰ্ষ্টতে কৈ লৈছো মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে যদি প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে থাম্বনেইলটো চাই গম পাইছে চাগে আসাম পুলিচ SLPRB অফিচিয়েল সাইটত বৰ্তমান নটিচ আহিছে যে আপোনালোকৰ ৰিজাল্ট কোন তাৰিখে ঘোষণা কৰা হ'ব বুলি আপোনালোকে চাই লওক মই এবাৰ স্ক্ৰীনশ্বটটো লগাই দিছোঁ আপোনালোকে চাব পাৰে ইয়াত চাই লওক আপোনালোকে তাৰপিছত মই কৈ আছোঁ আসাম পুলিচ SLPRB অফিচিয়েল সাইটত আহিছে যে আজি নটিচ আপোনালোকৰ 6 তাৰিখৰ যিটো ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰিছিল কিন্তু এটো পষ্টপন কৰা হৈছে বৰ্তমান 8 তাৰিখত আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে SLPRB অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে চেক আউট কৰিব পাৰিব আৰু ইমানে আছিল ভিডিঅ'টো যদি ভাল পালে তেনেহলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট জব আপডেটত আপোনালোকক পুনৰ লগ পাম জয় হিন্দ বন্দে মাতৰম